নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। বন্ধুসকল, আজি আহিছোঁ আমি চেৰাপুঞ্জীত। তো চেৰাপুঞ্জী গৈ আছোঁ। তো বহুত দিনৰ মূৰত আকৌ আজি মানে পিকনিকত ওলাইছোঁ। আমাৰ গাঁৱৰে কেইজনমান লগ লাগি আমি পিকনিকত যাবলৈ ওলাইছোঁ। আজিৰ ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে। তো ভিডিঅ'টো মিছ নকৰিব আৰু কোনো স্কিপ নকৰিব। তো চাই থাকক ভিডিঅ'টো। কি ধুনীয়া ভিউ, একদম বঢ়িয়া। ফাইনেলি আহি পালোঁ আমি ডেমপাপ শ্বিলঙৰ। আমি আৰু চেৰাপুঞ্জী যাই পাম আৰু। তো আপোনালোকক ডেমপাপৰ মানে ভিউটো দেখাই আছোঁ। আপোনালোক এইফালে মাকৈ পৰি আছে। তো মাকৈ পুৰা খাম এতিয়া ফাইনেলি। খাবি না মাকৈ? খাবি? তই খাবি নে মাকৈ? একদম কেইবাৰ বমি কৰি আহিলি? হা ভাল লাগছি না জাগাটো? হা ভাল লাগছি? কিমান? তো ফাইনেলি মাকৈ লৈ ললোঁ। এতিয়া মাকৈটো খাম। 50 এটা মাকৈ 50 টকা। নিমখ চিমখ লগাইছে আৰু নেমু টেঙা লগাইছে। খাই বঢ়িয়া লাগছে। 50 টকা, দামটো বেছি হয় কিন্তু খাই মস্তি আছে। दिन में कितना कमा लेते हो आप? 600? 20 रुपया पर हेड। 20 रुपया एक का 20। ফাইনেলি এতিয়া আমি যাই আছোঁ। মানে ৱাটাৰফল আছে বোলে তলত। তো চাই লওঁ। আৰু ৱাটাৰফলটো চাবৰ কাৰণে মানে 20 টকা টিকট। 20 টকা টিকট মানে ল'লোঁ। তো লিখাছে ৱা কাবা লাটাৰা ফলস। बड़ा अजीब सा नाम है यार। तो যাই আছোঁ ৱাটাৰফল চাবলৈ। ৱাটাৰফলটো ৱা কাবা কিবা লাটাৰা ৱাটাৰফল নেকি। কি ধুনীয়া মানে একদম नज़ारा। क्या जन्नत है, जन्नत मिल गया आज। तो आप लोग कहाँ से आए? बांग्लादेश से, स्टेट से आए। आप लोग कितने आदमी? हम 2 आदमी। कैसा लगा यहाँ आके? ये बहुत अच्छा है। आप आज आया ना आप लोग? काल आया। कल आया यहाँ पे। और आपको हिंदी आता है थोड़ा थोड़ा? हाँ, हिंदी आता है। मेरा एक यूट्यूब चैनल है, सत्तुकनो राफा है और मेरा चैनल का नाम है। अच्छा नहीं है ना, इधर आया तो हमारे के बहुत अच्छा लगता है। एवं आपका बात से बहुत अच्छा से, आप बहुत अच्छा आदमी है। थैंक यू। আৰু ফাইনেলি আমি আহি পালোঁ চেৰাপুঞ্জীৰ ইকো পাৰ্ক। আৰু ইকো পাৰ্কৰ ভিতৰলৈ গৈ আছোঁ। আপোনালোকক ভিউটো দেখাই আছোঁ। আৰু এইফালে ধুনীয়াকৈ লিখা আছে ইকো পাৰ্ক। তো আপোনালোকক দেখাই আছোঁ ইকো পাৰ্কৰ চৌপাশ। আৰু বহুত ঠাই আছে। তো বহুত ডাঙৰ এৰিয়া হয়। চেৰাপুঞ্জী বুলি ক'লে সাধাৰণতে এইখিনি ঠাইখিনি মানে ইকো পাৰ্কৰ যিখিনি এইখিনি পানী পৰি থকা ঠাইখিনি এইখিনিয়ে চাব লগা। এতিয়া পানী চানী নাই। তো চাব লগা বিশেষ তেনেকুৱা একো নাই নিচিনাই হৈ আছে এতিয়া। পানী নাই, পানী থাকিলে ধুনীয়া লাগে। তো পানী চানী নাই। হিল 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 ইয়াৰ পৰা যদি পৰি যাব লাগে একদম ওপৰ যাই পাম। তো আমি আহি পালোঁ পুৰা একদম। আমি এতিয়া আহি কিনে কাৰণ ৰান্ধনি কৰিব লগাত পাল্লা পৰছি। এই গাহৰি মাংস দগৰা খাম আমি। বাকীগিলাক খাবাই নোৱাৰে, চবেই বমি কৰি ওলাইছে।
বইল কৰি লৈছোঁ ফাৰ্ষ্ট টাইম বইল কৰি কিনে পূৰা আলু চালুৰ লগত পূৰা বিলাহীৰ লগত মজা কৰি বনাম আৰু একদম দুগুৰি খাম। দিছ ইজ কৰচ। এয়া হৈছে আদা নহৰুৰ পেষ্ট আৰু জলকীয়া পেষ্ট আৰু ইফালে ভাতটো হৈ গ'ল, অলপ ধুই গ'ল, কথা নাই। হা তাৰপিছত ইফালে আছে আলু বিলাহী, তাৰপিছত ইফালে গাজৰ আৰু বিলাহী, আৰু পিছত পিঁয়াজ, এইটো হেৰি হ'ব চালাড হ'ব না লাম্ব। এইফালে দপদপে জুলি আছে একদম জুই, ঘৰৰ পৰা লাগিছে দিয়ক, এইগিলাক কত চুৰ কৰা নাই। আমি মেঘালয়ৰ খৰি নজ্বলাম। এজন মানে ইউটিউবাৰক লগ পালোঁ। আপোনাৰ চেনেলটোৰ নাম কি আছিলে? মোৰ চেনেলৰ নামটো আছিল আমিনুল ব্লগছ। দুটা চেনেল আছে, এটা হ'ল আমিনুল ব্লগছ আৰু এটা হ'ল মেণ্টেল ফান টিভি। চ' ব্লগ বনাই না? মই ব্লগ বনাওঁ। তেখেতৰ এটা চেনেল আছে ব্লগ বনাই, তো আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু দাদাক যদি আপোনালোকৰ ভাল লাগে থাকে দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকে? আমি বৰপেটাৰ পৰা আহিছোঁ। বৰপেটাৰ পৰা? ঠিক আছে। আপুনি ক'ৰ পৰা আহিছে? আমি চান্দুবি। ফাইনেলি এতিয়া আমি ভাত খাব ওলাইছোঁ। তো ৰাতিপুৱাৰ পৰাই একো খোৱা নাই, তো এতিয়া ভাত খাম। আৰু এইফালে কেইখনমান দোকান আছে, আৰু দোকান কেইখনৰ ওচৰত যাই আছোঁ এতিয়া আমি। কি আছে কি নাই দেখাম। সেইযোৰ মানে চশমাযোৰ মই যিযোৰ চশমা মানে পিন্ধি আছোঁ, সেইযোৰ চশমা মানে 300 টকা। তো ভাল লাগিছে না নাই নাজানো। सलमान खान सलमान खान सॉरी लगा नाइस ना। फर्स्ट ट्रैक का है। आपका कस्टमर बढ़ेगा, सलमान खान के लिए 2 रुपये मिलेगा। आपका कस्टमर बढ़ेगा। अगर मेरा चैनल देख के कोई आएगा ना, आपका 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 कस्टमर बढ़ेगा। ओके, तो 200 ये मिलेगा। मैं आज लेने वाला हूँ, तो ये कितना में दे सकते हो, कितने दाम में? 200 मिलेगा। ये क्या करना, प्रमोट कराना, जस्ट बिकॉज वी आर प्रमोट बाय गिविंग इट 200 प्रमोशन हाँ प्रमोट किया हम लोग का, उसके लिए थैंक यू। थैंक यू। আমি লেনে আমি এতিয়া মানে গুফাৰ ভিতৰলৈ গৈ আছোঁ। ভয়ংকৰ হ'বলৈ গৈ আছে, আপোনালোকে একদম ধামাকা হ'বলৈ গৈ আছে। ভিডিঅ'টো চাই থাকক আৰু আপোনালোকক দেখাই আছোঁ গুফাৰ ভিতৰত কি আছে কি নাই, তো সকলো দেখাই আছোঁ আপোনালোকক, তো চাই থাকক। Oh my god, oh my god, yeah! ফাইনেলি আমি এতিয়া গুফাৰ ভিতৰত আছোঁ। একদম খতৰনাক। পুৰা এটা জীৱনত মানে এটা এক্সপিৰিয়েঞ্চ হ'ল, কাৰণ আমি পকতে ন। ফাইনেলি আমি আহি পালোঁ ঘৰ, আৰু শ্বিলঙৰ চেৰাপুঞ্জী গৈছিলোঁ আমি, আৰু ভালেই লাগিল। তো মানে জুন জুলাইত যোৱাহেঁতেন আৰু বেছি ভাল লাগিলহেঁতেন, কাৰণ এতিয়া মানে ৱাটাৰফলছবিলাকত পানী নাই, পানী কমি গৈছে। তো সেইটো কাৰণে অলপ এনজয়টো অলপ কম হ'ল। তথাপি যিয়ে নহওক ভাল লাগিছে। তো আকৌ আপোনালোকক লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। তো আজিলৈ এৰিছোঁ, বাই।